ৰঙিয়াৰ জৰাজীৰ্ণ পথ আৰু পদপথ নিৰ্মাণৰ দাবীত CPIMৰ তীব্ৰ প্ৰতিবাদ। বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে জনতাৰ ক্ষোভ। ৰঙিয়া নগৰত জৰাজীৰ্ণ পথ আৰু পদপথৰ নিৰ্মাণৰ দাবীত CPIMৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নগৰৰ মধ্যভাগত অৱস্থিত গুৰুত্বপূৰ্ণ NT ৰোড ন্যায়িক দণ্ডাধীশৰ আদালতৰ পথৰ লগতে অধিকাংশ পদপথৰ দুৰৱস্থাই স্থানীয় জনতাৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি কৰিছে। এই অৱস্থাৰ বিৰুদ্ধে সৰব হৈ উঠিছে CPIMৰ লগতে ৰঙিয়াৰ সাধাৰণ নাগৰিকসকল। তেওঁলোকৰ ক্ষোভৰ মূল লক্ষ্য হৈছে স্থানীয় বিধায়ক ভৱেশ কলিতা, লোক নিৰ্মাণ বিভাগ আৰু ৰঙিয়া পৌৰসভাৰ নিষ্ক্ৰিয়তা। বছৰৰ 12 মাহে ৰঙিয়াৰ পথবোৰ বোকা আৰু পানীৰে ভৰপূৰ হৈ থকাৰ ফলত স্থানীয় লোকৰ দৈনন্দিন জীৱন দুৰ্বিষহ হৈ পৰিছে। বিশেষকৈ বৰষুণৰ সময়ত আৰু এই পথবোৰত চলাচল কৰাটো পথচাৰী আৰু বাহন চালকৰ বাবে এক প্ৰকাৰ দুঃসাহসিক কামত পৰিণত হৈছে। NT ৰোডৰ জৰাজীৰ্ণ অৱস্থা আৰু ন্যায়িক দণ্ডাধীশৰ আদালতৰ পথৰ দুৰৱস্থাই নগৰখনৰ বাসিন্দাৰ দৈনন্দিন কাম কাজত ব্যাঘাত জন্মাইছে। তদুপৰি নগৰৰ পদপথবোৰৰো একে অৱস্থা, ভগ্ন দশা আৰু অপৰিচ্ছন্নতাই পথচাৰীৰ বাবে সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰিছে। CPIMৰ নেতা কৰ্মীসকলে এই পৰিস্থিতিৰ তীব্ৰ নিন্দা কৰি বিধায়ক ভৱেশ কলিতাক কুম্ভকৰ্ণৰ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ মতে বিধায়কৰ নিষ্ক্ৰিয়তা আৰু লোক নিৰ্মাণ বিভাগ তথা ৰঙিয়া পৌৰসভাৰ উদাসীনতাৰ বাবেই নগৰৰ অধিকাংশ পথৰ অৱস্থা দিনক দিনে আৰু বেয়াৰ ফালে গৈছে। প্ৰতিবাদৰ সময়ত CPIMৰ কৰ্মীসকলে পথৰ সংস্কাৰ, পদপথৰ পুনৰ নিৰ্মাণ আৰু নগৰৰ মৌলিক সুবিধাৰ উন্নতিৰ দাবী জনাইছে। এইটো এটা ৰঙিয়াৰ অতি গুৰুত্বপূৰ্ণ আৰু ব্যস্ততম ৰাস্তা। ৰঙিয়া হাইৱে ছাৰ্ভিচ ৰোডৰ পৰা NT ৰোডলৈকে সংযোগী ৰাস্তা। এই ৰাস্তাটোৰ দুয়োকাষে গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় আছে। ইয়াতে ৰঙিয়াৰ একমাত্ৰ পোৰ্ট অৱস্থিত, ইয়াতে চক্ৰ বিষয়াৰ কাৰ্যালয় অৱস্থিত, ইয়াতে LIC অফিচ অৱস্থিত, GICৰ অফিচ অৱস্থিত, ইয়াতে ইউক্লিড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, ৰাস্তাটোৰ সেইমূৰে মডাৰ্ণ ইংলিছ স্কুল আছে, ইফালে ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। গতিকে এই ৰাস্তাটোৰে প্ৰতিদিনে অসংখ্য ছাত্ৰ ছাত্ৰী, অসংখ্য চৰকাৰী কৰ্মচাৰী, অসংখ্য পথচাৰী বিভিন্ন অফিচ আদালতলৈকে বিভিন্ন কামত অহা মানুহে অহা যোৱা কৰে। কিন্তু অতি পৰিতাপৰ কথা, এই গুৰুত্বপূৰ্ণ ৰাস্তাটো আজি 4-5 বছৰ ধৰি পানীত তল যাই আছে। এজাক বৰষুণ দিলে ৰাস্তাটোৰ ওপৰত একাচু পানী হয়, বৰষুণ নিদিলেও ৰাস্তাটোৰ ওপৰত পানী হৈ থাকে। ইয়াৰ নিৰ্মাণ কৰাৰ কাৰণে ৰঙিয়া পৌৰসভাই হওক, ৰঙিয়াৰ লোক নিৰ্মাণ বিভাগে হওক, আমাৰ ৰঙিয়াৰ MLA ভৱেশ কলিতাই হওক, তেওঁলোকে কোনো মন কাণ দিয়া দেখা নাই। আমি লক্ষ্য কৰিছোঁ যে দুই কাষে উন্নত মানৰ নৰ্দমা নিৰ্মাণ কৰা নাই। আমাৰ দাবী যে ৰাস্তাটোৰ দুয়োকাষে উন্নত মানৰ নৰ্দমা নিৰ্মাণ কৰক। প্ৰয়োজন সাপেক্ষে তেওঁলোকে দৰকাৰ হলে ক্ষতিপূৰণ দি মাটি অধিগ্ৰহণ কৰক আৰু নৰ্দমা নিৰ্মাণ কৰক, আৰু এই ৰাস্তাটো বিজ্ঞানসন্মতভাৱে ওখকৈ নিৰ্মাণ কৰক। কাৰণ এই অঞ্চলৰ ৰাইজে পৌৰসভাক পৌৰ কৰ দি আছে, এই অঞ্চলৰ ৰাইজে অসম চৰকাৰক বিভিন্ন ধৰণৰ কৰ কাটল দি আছে। আমি যিহেতু অসমৰ নাগৰিক, পৌৰসভাৰ আমি পৌৰ বাসিন্দা, গতিকে আমাৰ অধিকাৰ আছে। আমি তেওঁলোকক যিহেতু কৰ দিছো, তেওঁলোকে আমাক ছাৰ্ভিচ দিব লাগিব, তেওঁলোকে আমাক সেৱা দিব লাগিব। আমি তেওঁলোকক কৰ দিছো, তেওঁলোকে আমাক ৰাস্তা নিৰ্মাণ কৰি দিব লাগিব। আমি তেওঁলোকক কৰ দিছো, তেওঁলোকে আমাক নৰ্দমা নিৰ্মাণ কৰি দিব লাগিব। আমি তেওঁলোকক কৰ দিছো, তেওঁলোকে জনসাধাৰণৰ এই যে যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগিব। সেইকাৰণে আমি CPIM দলৰ পৰা আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আৰু যদি অচিৰেই এই ৰাস্তাটো নিৰ্মাণ কৰাৰ কাৰণে ৰঙিয়া পৌৰসভা, ৰঙিয়া লোক নিৰ্মাণ বিভাগ, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা তেওঁলোকে যদি আগবাঢ়ি নাহে, তেনেহলে স্থানীয় ৰাইজৰ সহযোগত ইয়াৰ পিছত আমি সম্পূৰ্ণ ৰাস্তা বন্ধ কৰি পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিম। এইটো আমাৰ মূল কথা।